আগাত বৰ্তমান মই আছোঁ এতিয়া ঘৰত আৰু যাবৰ কাৰণে ওলাইছোঁ হনুমান মন্দিৰ। তো প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে মই হনুমান মন্দিৰ যাওঁৱে। তো সেইটো কাৰণে এতিয়াও যাবৰ কাৰণে ওলাইছোঁ, কিন্তু যোৱা কথা আছিল মোৰ গুৱাহাটী, কিন্তু গুৱাহাটী যোৱা নহ'ল কাৰণ দেৱজিৎ গৈছে, তাৰ কিবা এটা কাম আছে। তো কালি বোলে সি গুৱাহাটী যাব, তো সেইকাৰণে একেলগতে যাম। সেইটো এক গুলিতে দুই চিকাৰ হ'ব। তো সেইকাৰণে ভাবিলোঁ কি আমাৰ ওচৰতে থকা ৰঙিয়াতে হনুমান মন্দিৰত যাই আহোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটোত কিছুমান ভাল ভাল শ্বৰ্ট দিছোঁ, আপোনালোকে সেইবোৰো চাব। তো আৰু যদি ভিডিঅ'বোৰ ভাল লাগে, কণ্টেণ্টবোৰ ভাল লাগে, তেতিয়াহ'লে আৰু গম পাইছোঁ অলপ কোৱালিটি মানে প্ৰব্লেম হৈ আছে। মই যিমান পাৰোঁ ভাল কোৱালিটি দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যদি ভিডিঅ'বোৰ বা কণ্টেণ্টবোৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আৰু আপোনালোকে অলপ ভাল ভাল কমেণ্টো কৰি দিব। তো এতিয়া মই যাই থাকোঁ ওলাই পেলাই, তো বাইকখন ওলাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই আপোনালোক দেখাই আছোঁ ৰ'ব আজি আমাৰ জজই কি কৰি আছে। এই দেখিছেনে, সি পূৰা বিস্কুটখন কাষত লৈ পেলাই ৰখি আছে। এতিয়া যদি মই মাত দিওঁ না গেংৰাই উঠো, ঐ জজ, দেখিছেনে জজ, দেখিছেনে পূৰা গেংৰাই উঠে, মানে বিস্কুটখন ৰখি আছে পূৰা। তো এতিয়া মই যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো ভাবিছিলোঁ কি গাড়ী আনিম, কিন্তু গাড়ী অনা নহ'ল কাৰণ তাতো পাঞ্চাৰ হৈ আছে। তো আহি পেলাই মই খোজকাঢ়ি ৰেলগেটে পালোঁ। তো ইয়াতো ডাবল লাইনৰ কাম চলি আছে। তো ইয়াৰ পৰা টেম্পো ষ্টেণ্ডলৈকে যাওঁ আৰু। তো এতিয়া টেম্পো ষ্টেণ্ড পালোঁ আৰু বহুত দিন মূৰত আজি টেম্পোত উঠিলোঁ, বহুতে ভাল লাগি আছে। আৰু আমাৰ ইয়াৰ পৰা ৰঙিয়া 6 কিলোমিটাৰ, তো বেছি টাইম নালাগে, ধৰা আধা ঘণ্টাৰ ভিতৰত ৰঙিয়া পাই যাম। ৰঙিয়া আহি পালোঁ এতিয়া। বৰ্তমান এতিয়া আহি পালোঁ ৰঙিয়া। তো ফাইনেলি দৰ্শন হৈ গ'ল মন্দিৰত। এতিয়া দৰ্শন কৰি পেলাই আৰু যাওঁ আৰু মই ঘৰলৈকে যাওঁ, কাম অলপ আছে। তো ভিতৰৰ ভিডিঅ' কৰিব নিদিয়ে, তো সেইকাৰণে ভিতৰৰ ভিডিঅ' কৰা নাই মই। এতিয়া ইয়াৰ পৰা আৰু ওলাই যাই থাকিম। ইয়াতে গোটেইখিনি পূজা চূজা হ'ল, এতিয়া ঘৰলৈকে যাওঁ আৰু। তো ভিতৰৰ ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে কৰাও নাই ভিতৰৰ ভিডিঅ'। তো ইয়াৰ পৰা বৰ্তমান মই ৰঙিয়াত আহিছোঁ। ৰঙিয়াত আপোনাৰ হনুমান মন্দিৰত, লগতে কৃষ্ণ মন্দিৰো আছে। বাহিৰৰ পৰা মই দুটামান শ্বট লৈছোঁ, আপোনালোকে চাব। আৰু কোনোবা যদি আহিব বিচাৰে মঙলবাৰে বা শনিবাৰে আহিব পাৰে, ভাল লাগে বহুত আহি পেলাই। তো এতিয়া মই ঘৰলৈকে যাই থাকিম, তাৰ আগত কিবা এটা খাওঁ, ৰাতিপুৱাৰ পৰা যিহেতু একোটা খোৱা নাই, তো কিবা এটা খাই লওঁ ফাৰ্ষ্ট। তো গাইজ মন্দিৰৰ পৰা আহিলোঁ, মন্দিৰৰ পৰা আহি পেলাই ঘৰতে আৰু কি কয়, আজি মানে বতৰটো কি হ'ল, বহুত ৰ'দ দি আছে। তো ডাইৰেক্ট মন্দিৰৰ পৰা ক'তো সোমোৱা নাই, জাষ্ট খাবৰ কাৰণে অলপ পৰঠা এখন খোৱাৰ কাৰণে সোমাইছিলোঁ, কাৰণ দিনটো একো খোৱা নাই। আৰু আজি মই মঙলবাৰ, যিহেতু নন ভেজটো একো নাখাওঁ, তো সেইকাৰণে পৰঠা এখন খাই পেলাই ডাইৰেক্ট মই ঘৰলৈকে আহিলোঁ। আৰু ঘৰত অহাৰ পিছত ভাত খালোঁ অলপ, ভাতটো খাই পেলাই অলপ ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পেলাই ভাবিলোঁ কি ভিডিঅ'টো এণ্ড কৰাই নাই, পাহৰি গৈছিলোঁ। ভিডিঅ'টো এতিয়া এণ্ড কৰি দিওঁ। তো আজি যদি ভিডিঅ'টো বাৰু শ্বৰ্ট হৈছে বহুত ব্লগটো, যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু কমেণ্টখিনি কৰিব আৰু শ্বেয়াৰটো কৰি দিব। তো আজিলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। তো বাই বাই।